हेलो एवरीवन की खबर मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই কেক বনাব লৈছো। আপোনালোককো দেখুৱাম কেনেকেনো মই কেক বনাও। আসলে ৰেচিপি নহয়, সকলোৱেতো বনাই খায়ে থাকে, কেক বনায়ে থাকে, সবেই জানেই বনাব। মইনো কেনেকে বনাও তাকে দেখুৱাম আৰু। এটো মই লৈছো চকলেট প্ৰিমিক্সৰ পেকেট আৰু এটা লৈছো মই চকো চিপছৰ পেকেট। আসলে এটো পেকেটৰ পৰা বনাও মই কেলে মানে পেকেটটোৰ মই সুবিধা বেছি পাওঁ, কাৰণ এটো বিশেষ আৰু দি থাকিব নালাগে, পানী আৰু ৰিফাইন হ'লেই হৈ যায়। এটো মই 1 কেজি পেকেট লৈছো, ই ফ্ৰী হয়। গোটেই কেজি নবনাও বাৰু, গোটেইটো পেকেট আধা বনাম। আৰু মই দুটা ফ্লেভাৰৰ পেকেট আনিছিলো, এটা হৈছে ভেনিলা ফ্লেভাৰৰ আৰু এটো হৈছে চকলেটৰ। সেইকাৰণে মই আজি চকলেটৰে বনাম বাৰু। আপোনালোককো দেখুৱাম মইনো কেনেকে বনাও, বলক চাম। এটো মই গামলা লৈ লৈছো, ইয়াত বেটাৰটো বনাবৰ বাবে। এফালে পানী লৈ লৈছো। পানী আসলতে মানে বেটাৰটো বনাই থাকোতে দি থাকিম আৰু ইমানখিনি নালাগিবও পাৰে। আৰু এফালে ৰিফাইন তেল লৈ লৈছো, ৰিফাইন অকণমান হ'লেই হয়, তাৰ পৰা অকণমান দিম মই। ৰিফাইন তেল লৈ লৈছো, চবেইটো বনাইছে আৰু। আসলতে মই এইটো মানে জুখি নবনাও দেই, আপোনালোকে কিছুমানে জুখিও বনাব পাৰে, কাপত এনেকৈ জুখি দিয়ে যে। এইটো ৰেচিপি নহয় নহয়, জুখ চুখ নলওঁ আৰু এনেই বনাইহে দিম আৰু ঘৰত খাবৰ বাবেহে। গোটেই কেজি বনালেতো আৰু বহুত ফুলি আহিব ন, সেইকাৰণে আধা বনাইছো। আধা কেজি মানো নহয় আৰু, মানে কাপটোৱে 2 কাপমান হ'ব। কাপ এটাই যদি আপোনালোকে জুখি লয় 2 কাপ ল'লেও হয়। এয়া এইখিনি চকলেটখিনি, ৰিফাইনটো মই পাছত দিম, প্ৰথমে পানী দি পেলাই। ইয়াত মানে চেনি দিব নালাগে, বহুত মানে ভাল, মই এনেকৈ সুবিধা পাওঁ মানে ডাইৰেক্ট বনাবৰ বাবে। মানে ওচৰৰ পৰা দেখুৱাই দিয়ে আৰু এইখিনি মানে পুৰা গোটাটো নাথাকাকৈ এনেকৈ পানী দি মানে কেক বনোৱাটো একদম পৰিয়ে গৈছে। কেক বনোৱা মানে হেৰিটো জানেই নহয়, কিমানত ৰাখিব লাগে বেটাৰটো, সিমানতে এনেকৈ মই ৰাখি যাম। পানী দি দি পাছত ৰিফাইন দিম। মই মানে বেটাৰটো বনাই আছিলোঁ, মায়ে কৈছে যে আৰু অকণমান দি দিব কৈছে, মানে অকণমান বনাই লৈ পেলাই থৈ দিব আৰু চাহৰ লগত খাবলৈ কেক। সেইকাৰণে মই আৰু অলপ দিয়ে দিছোঁ। আধা কেজি মানেই গ'লগৈ চাগে, সেইকাৰণে জুখি নাই দিয়া, আমাৰ ঘৰত খাবৰ বাবেহে নুজুখিকেই বনাইছোঁ। আৰু অকণমান দি দিছোঁ, মানে এইখিনি গোটাখিনি পুৰা মানে মিহি হৈ যোৱাকৈ বেটাৰটো বনাব লাগিব। ৰিফাইনটো পাছত দিম। ইয়াত অকণমানো গোটা নাথাকিব লাগিব। আচলতে মোৰ বাচনটো সৰু হৈ চাগে, মই মানে অকণমান বনাম বুলি ভাবিছিলোঁ। মায়ে ক'লে যে চাহ খাবলৈ থৈ দিব পাৰিবি, সেইকাৰণে আৰু অকণমান দি দিছোঁ। এইখিনি মোৰ বেটাৰখিনি হৈ গ'ল ফেটি, পুৰা অকণমানো মানে গোটা নথকাকৈ এনেকৈ পানী দিয়ে ফেটি লৈছোঁ অকল। এতিয়া ইয়াত মই ৰিফাইন তেল দি দিম। ৰিফাইন তেলো জোখা নাই, নিজৰ মনৰ মতে দি দিছোঁ আৰু অকণমান দিলেই হয়, ইয়াত বৰ বেছি নালাগে। আচলতে মোৰ বাচনটো সৰু হ'ল, মই কমকৈ বনাইছিলোঁ, মায়ে আৰু অকণ এড কৰিবলৈ ক'লত কৰি দিলোঁ, আকৌ বাচনটো চেঞ্জ নকৰিলোঁ আৰু। এইখিনি মোৰ ৰেডি হৈ গ'ল বেটাৰখিনি। আৰু এতিয়া প্ৰব্লেম এটা হৈ গ'ল আমাৰ পটককৈ, মানে মায়ে কিবা বনাই থাকোঁতে আমাৰ গেছটো শেষ হৈ থাকিলে। এতিয়া চাগে মই জুইতে আকৌ কেক পাতিব লাগিব। এতিয়াতো গেছ আহি আকৌ নাপাবহি, বুক কৰোঁতে মেলোঁতে টাইম লাগিব, সেইকাৰণে মই এতিয়া জুইতে পাতি দিম আৰু কি হয় হ'ব আৰু। এইখিনি মোৰ ধুনীয়াকৈ বেটাৰ ৰেডি। এতিয়া জুইত বনাব লাগিব, যিহেতু এটা মই চচ লৈ লৈছোঁ, অকণমান ডাঙৰ চচেই লৈছোঁ, কিয়নো বেটাৰখিনি অকণ বেছি। এইটো ভাত বনোৱা চচ নহয় আকৌ দেই, নতুন চচ হয়। ইয়াতে মই অকণমান ৰিফাইন তেল সানি লওঁ।
মানে তলত লাগি নধৰিবৰ বাবে। হাতে সানি দিছোঁ আকৌ, আপোনালোকে লেতেৰা বুলি নাভাবিব, হাতখন মোৰ চফা। কাৰণ মই হাতে কাম কৰি মানে ভইচিহে ভাল পাওঁ দেই, ব্ৰাছ চাছ লগাই থকাতকৈ। মই ৰিফাইন তেল সানি লৈছোঁ, কাগজ কৰি লৈছোঁ, কাগজ পাৰি দিম ইয়াত। কাগজখিনি কাটিব লাগে আৰু মই কটা নাই, কাৰণ মই ভাজটো পাহৰি থাকিলোঁ কেনেকৈ কাটে মানে। 2খন কাগজ পাৰি দিছোঁ, গোটেই সেইটো খোৱা হৈ যোৱাকৈ। এয়া মোৰ কাগজ ৰেডি পাৰি। এয়া মোৰ কাগজ পাৰি বাচনটো ৰেডি হৈ গ'ল। তাতে মই বেটাৰখিনি দি দিম। পুৰা মিহিকৈ ফেটিব লাগে, তেতিয়া ভাল হয়। এইটো মানে বহল বাচনটো কিয় ল'লোঁ, ফুলি আহিলেও মানে হেৰি হ'ব আৰু, নহ'লে গেছত দিয়াহেঁতেন বেলেগ এটাত দিলোঁহেঁতেন। এতিয়া এইটো জুইত দিম যিহেতু। এয়া মোৰ ইয়াত ঢালি হৈ গ'ল। অকণমান এনেকৈ দি দিছোঁ, কাৰণ ইয়াত যদি অকণমান ফুলি আছে ভিতৰত, তেতিয়া ধুনীয়াকৈ হৈ যাব। আৰু এইখন চচৰ মুখনি দি দিছোঁ আৰু। এতিয়া ব'লক জুইতে পাতি দিওঁগৈ, নহ'লে কি কৰিব, উপায় নাই নহয় আৰু। গেছো শেষ হৈ গ'ল আমাৰ, বৰ বেয়া সময়ত। এতিয়া জুইতে পাতি দিম আৰু। আপোনালোকে চাগে দেখা নাই কেনেকৈনো জুইত বনোৱা, চাগে কাকো দেখা নাই আচলতে, মানে ময়ে বনাম আৰু। ব'লক দেখুৱাই দিম। এফালে মায়ে জুই ধৰি চচৰ মুখনি এখনত বালি অকণমান দি পেলাই এনেকৈ গৰম হ'বলৈ দিছে মানে বালিখিনি। ইয়াৰ ওপৰতে চচটো পাতি এনেকৈয়ে বনাব লাগিব আজি বেটাৰৰ চচটো। আৰু এনেকৈ মায়ে চচৰ মুখনিখনত যে বালি দি দিছিলে, বালিখিনি গৰম হোৱাৰ পাছত এনেকৈ জুইত বহাই দিছোঁ। বালিখিনি আচলতে গৰম হ'ল, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা নহয়। এনেকৈ পূৰা অলপ দেৰি জুই দিম। এইফালে মই জুইত চচটো পাতি থৈছোঁ, আপোনালোককো দেখাম ৰ'ব। মুখনিখন অকণমান গৰম হৈছেতো, সেয়া 20% মান হৈছে আৰু। আকৌ হৈ যোৱাৰ পাছত আপোনালোকক দেখুৱাম। এয়া আমাৰ কেক হৈ আছে। সেয়া মই এতিয়া এফালে মাৰি এডাল লৈ লৈছোঁ, মানে এনেকৈ চাম সিজিছে নে নাই সিজা। সিজিছে আৰু অকণমান মানে হ'বলৈ আছে, 10% মান। এয়া ওচৰৰ পৰা দেখা যায় মানে এইটো কেকটো। এতিয়া মই ইয়াত চকো চিপছটো এড কৰিম। সেইটো মানে ইয়াত অকণমান দি দিলে ওপৰত গলি যাব, গৰমে গৰমে দি দিলে। এয়া মই চকো চিপছ অলপমান লৈ লৈছোঁ, গোটেইখিনি নিদিওঁ, অকণমান দিম। এয়া ইয়াতে অকণমান ওপৰে মানে এনেকৈ দি দিছোঁ আৰু। এয়া মোৰ হ'লেই, এইখিনি গলি যাব, তেতিয়া বেছি ভাল লাগিব। আৰু অকণমান হ'বলৈ আছে, সেইকাৰণে জুইটো অকণমান কমাই দিছোঁ, এনেকৈ হৈ যাব আৰু। এয়া কেক নমাই দিলোঁ, হৈ গ'ল। ঠিকে আছে, জুইত বনোৱা হিচাপত মানে ঠিকে আছে আৰু। এইফালে অলপ বেছিকৈ আহিলে, কাৰণ চচটো চাগে পতা বেকা হৈ থাকিলে, সেইকাৰণে এইফালে অলপমান গুচি আহিলে। একো নাই, বাকী ঠিকে আছে। অলপমান ঠাণ্ডা হ'বলৈ দিম, তাৰপাছত কাটি আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে। স্পঞ্জটো কোমল হৈছে নাই চাব। কেকটো ঠাণ্ডা হৈ গ'ল। এইটো এনেকৈ মই চুৰিয়ে এনেকৈ ছাইডটো এনেকৈ অকণমান এৰুৱাই দিছোঁ, খাই আহিছে। এখন কাঁহীখন লৈ এনেকৈ মানে ভৰাই দিম, চচটো ভৰাই দিম ধুনীয়াকৈ। এইটো চাইডে অকণমান ওখ হৈ থাকিলে, মানে এইটো চাইডলৈ অলপ বেছি হৈ আহিলে যে,
কাগজখন কোনে ক'ব এইটো জুইত বনোৱা কেক বুলি দেখিছেনে এফালে অলপ হেৰি হৈ গ'ল আৰু চচটো মোৰ বেকা হ'ল পাতিব নাজানিলোঁ দেখিছেনে এইটো ধুনীয়া হৈছে এইফালে এইয়া কেক ৰেডি দেখিছেনে এইটো জুইত বনোৱা হিচাপত মানে মোৰ কাৰণে ভাল হৈছে আৰু দেই আমাৰ কেমেৰামেনে এডোখৰ নিলেই দেই খাবলৈ ভাল হৈছে মাহঁতকো দিমগৈ আৰু কাটি লওঁ এয়া আমাৰ কেমেৰামেন দে অথনি মোক কেমেৰা ধৰি আছিলে কেনেকুৱা হৈছে কেকটো ক খাই ভাল লাগিছে এয়া সন্ধিয়াৰ চাহ লৈ লৈছোঁ আৰু কেক আজি লাল চাহে দেই এতিয়া চাহকণ খাই লওঁ কেক বনাই মেলি আমি চাহো খালোঁ সন্ধিয়াৰ চাহ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ যদি ফেচবুক পেজত ভিডিঅ'টো চাই আছে পেজটো ফ'ল' কৰি ল'ব যদি ইউটিউব চেনেলত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ